হেল্ল' এভৰিৱান, বিকে আছামিজ কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মই আজি এটা ইজি ৰেচিপি লৈ আহিছোঁ, চানা দালিৰ ৰেচিপি, যি মই বহুত চিম্পুল ধৰণে ৰেচিপিটো আজি বনাম। ঠিক আছে, আহক বাৰু ৰেচিপিটো বনাবলৈ। মই বাৰু দালিখিনি ৰাতিয়েই তিয়াই থলোঁ, 2 কাপ দালি লৈছোঁ। এতিয়া এটা কুকাৰত দালিখিনি দি পেলাই মই 2 কাপ পানী দি আৰু আধা চামুচ হালধি, নিমখ সোৱাদ অনুসাৰে দি চিটি 5টা মাৰিবলৈ দিম। ঢাকনখন মাৰি গেছত বহাই দিলোঁ। এয়া চিটি মাৰিবলৈ ধৰিলে। 5টা চিটি মৰাৰ পিছত মই গেছটো বন্ধ কৰি ভাপখিনি ওলোৱাৰ পিছত কুকাৰখন খুলি চাম, দালিখিনি ভালকৈ সিজি গ'ল। এতিয়া এটা কেৰাহী গৰম কৰি তাত 1 চামুচ জিৰা, 2টা শুকান জলকীয়া, আদা আৰু নহৰু মিহিকৈ কাটি থোৱা দি, তেজপাত, পিঁয়াজ গোটেইখিনি দি ভালকৈ ৰঙা কৰিম। পিঁয়াজখিনি ভালকৈ ৰঙা হ'বলৈ দিম। পিঁয়াজখিনি ভালকৈ ৰঙা হৈ যোৱাত 1 চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ, 1 চামুচ মটন মছলা দি মছলাখিনি ভালকৈ ভাজি ল'ম, যাতে মছলাখিনিৰ গোন্ধ নাইকিয়া হৈ যায়। তাৰপিছত বইল কৰি থোৱা দালিখিনি আমি ঢালি দি 15-20 মিনিট সময় দালিখিনি ভালকৈ উতলিব দিম। ধনিয়া পাত থাকিলে আপোনালোকে ধনিয়া পাত দিব পাৰে। মোৰ ওচৰত ধনিয়া পাত এতিয়া নাই, সেইকাৰণে মই ধনিয়া পাত ব্যৱহাৰ কৰা নাই। 15-20 মিনিট সময় ভালকৈ উতলি যোৱাৰ পিছত দালিখিনি খাবলৈ বৰ টেষ্টি হয়। দালিখিনি বৰ ধুনীয়া হৈছে, চাওকচোন দালিৰ কালাৰটো বহুত ধুনীয়া হৈছে। ৰেচিপিটো ভাল লাগিলে প্লিজ লাইক, ছাবস্ক্ৰাইব কৰিব।